ডাঙৰীয়া অৰ্থাৎ এতিয়া যিখিনি কথা লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ওপৰত কথাখিনি উত্থাপন হৈছে আচলতে এবিএমছৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰৰ ৰাজপথত দিন দুপৰতে 12 গুলীৰে থকা সৰকা কৰি গুলীয়াই হত্যা কৰা হৈছিল। এবিএমছৰ সভাপতিক হত্যা কৰা কিয় হ'ল এই প্ৰশ্নবিলাক আচলতে আজি ৰাইজৰ মাজত উত্থাপন হৈছে। আপোনালোকে জানে বিগত সময়ছোৱাৰ পৰা আৰম্ভ কৰি পৃথিৱীত যি এক অস্থিৰ পৰিৱেশ সৃষ্টি হৈছিল গোষ্ঠী সংঘৰ্ষৰ সময়তে হওক বিভিন্ন সময়ত কিন্তু সংখ্যালঘুসকলৰ কাৰণে মাত মাতি আহিছে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ নেতৃত্বত এবিএমছই বিটিভি অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আহিছিল আৰু সকলোতকৈ গুৰুত্বপূৰ্ণভাৱে এবিএমছৰ নেতৃত্বত যোৱা 2014 চনত সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ নামৰ এখন মঞ্চ গঠনেৰে নৱকুমাৰ শৰণীয়াক লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচন কৰি ৰেকৰ্ড সংখ্যক ভোটত নিৰ্বাচন কৰি পঠিয়াই সমগ্ৰ বিটিচি ৰাজনীতিকে তুলক কৰি দিয়া হৈছিল এবিএমছৰ নেতৃত্বত। এনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমি সন্দেহ কৰিবলৈ বাধ্য হৈছো যে যোৱা 2015 চনৰ 1 আগষ্ট তাৰিখে ছৈয়দ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰ বিটিচি সচিবালয়ৰ পৰা কেই কিলোমিটাৰ নিলগত দিন দুপৰতে গুলীয়াই হত্যা কৰি চিনাক্ত দুৰ্বৃত্তই এখন বজাৰত গুলীয়াই হত্যা কৰা হ'ল। ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে কোকৰাঝাৰতে নহয় সমগ্ৰ অসমতে এক অভূতপূৰ্ব প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছিল। হত্যাকাণ্ডৰ পৰৱৰ্তী দিনাই ছৈয়দ লাফিকুল ইছলাম আহমেদৰ ভিতৰে সন্মুখত ৰাখি কোকৰাঝাৰৰ চালাকাটিত লক্ষাধিক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জনগণ একত্ৰিত হৈ তাত প্ৰতিবাদ হৈছিল। সেই প্ৰতিবাদস্থলীত গৈ উপস্থিত হৈ তদানীন্তন আৰক্ষী অধীক্ষক সন্মান ক্ষমা কৰিব তদানীন্তন ডিজিপি মুকেশ ৰায় ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছিল যে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী ফাৰি যাব নোৱাৰিব, হত্যাকাৰী গ্ৰেপ্তাৰ হৈ ইতিমধ্যে ক্লু পোৱা গৈছে। সেই সভাতে গৈ সেই গণবিক্ষোভৰ মাজত গৈ তদানীন্তন বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলা ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে এয়া 100% ৰাজনৈতিক হত্যাকাণ্ড বুলি মই নিশ্চিতভাৱে কৈছোঁ। সেই সময়তে তাত গৈ কৈছিল অসম চৰকাৰৰ প্ৰতিনিধি পৰিমল শুক্লবৈদ্য মন্ত্ৰী তেখেতে গৈ কৈছিল যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিচাৰ হ'ব, তাৎক্ষণিকভাৱে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাৎক্ষণিক প্ৰতিক্ৰিয়া দি কৈছিল যে 24 ঘণ্টাৰ ভিতৰত ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব। পৰ্যায়ক্ৰমে আন্দোলনৰ কাৰ্যসূচী যৌথভাৱে অসমৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ সহযোগত এবিএমছৰ নেতৃত্বত আগবাঢ়িছিল। আপোনালোক সকলোৱে জানে যে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত চালাকাটিত যি ৰেল অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰা হৈছিল সেই ৰেল অৱৰোধৰ কাৰ্যসূচীৰ সময়ত অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ ভগ্নীক পৰ্যন্ত কিন্তু আৰক্ষী লাঠিৰে কোবাইছিল। পুৰুষ আৰক্ষীয়ে মহিলা ভগ্নীক লাঠিৰে কোবাই আহত কৰিছিল। এনেকুৱা ঘাট প্ৰতিঘাতৰ পিছত বিভিন্ন আন্দোলনৰ পিছত এক ৰাজ্যৰ অভূতপূৰ্ব দাবীৰ পিছত ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম নামেৰে এটা আৰক্ষীৰ গোট গঠন কৰি দিয়ে সেই গোটক তদন্ত কৰাৰ দায়িত্ব দিয়া হ'ল। পৰ্যায় সাপেক্ষে আমি দেখিবলৈ পালো যে CID সেই তদন্তত অন্তৰ্ভুক্ত হ'ল। তাৰ পিছত পৰ্যায়ক্ৰমে ৰাইজৰ দাবীত এবিএমছৰ দাবীত চৰকাৰে বাধ্য হৈ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া CBI লৈ হস্তান্তৰ কৰিলে। কিন্তু আজি 3টা বছৰ পিছত ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আচলতে কি হ'ল এই কথা বিশেষ কোনো এজন মানুহে অসমৰ কোনো এজন মানুহে গম নাপায়। এবিএমছই আমি গম নাপাওঁ আৰু ছৈয়দ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালে একো গম নাপায়। এবাৰ দুবাৰকৈ 3-4বাৰকৈ CBI বিষয়ববীয়া যেতিয়া এবিএমছই আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে তেতিয়া CBI দল মাজে সময়ে আহে কোকৰাঝাৰৰ 2টা দিন থাকি বাহৰ পাতি আৰু গুচি যায়। এতিয়ালৈকে কেন্দ্ৰীয় গৃহ বিভাগ ৰাজ্যিক গৃহ বিভাগৰ পৰা কোনো ধৰণৰ এটা ষ্টেটমেণ্ট দিয়া নহ'ল যে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া কি পৰ্যায়ত আছে। CBI কি কৰি আছে? CBI আচলতে কাৰ কোনোবা প্ৰেছাৰত কাৰোবাৰ চাপত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আজি বিপথে পৰিচালিত কৰিছে নেকি? নে চৰকাৰৰ প্ৰত্যক্ষ হেঁচাত CBI তদন্ত প্ৰক্ৰিয়া আগবঢ়া নাই? আমি আজি এই সংবাদমেলৰ জৰিয়তে প্ৰশ্ন কিছুমান উত্থাপন কৰিব বিচাৰিছোঁ। বিটিচিৰ তদানীন্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি আপোনাক আমি প্ৰশ্ন কৰিছোঁ। AGP বিজেপি BPF তথা অন্যান্য ৰাজনৈতিক দলক লৈ যিখন চৰকাৰ আছিল মিত্ৰজোঁটৰ চৰকাৰ দিছপুৰত সেই চৰকাৰত আপোনাৰ দলো অন্তৰ্ভুক্ত হৈ আছিল। আপোনাৰ নেতৃত্বত বিটিচিৰ কাউন্সিলখন আছিলে, বিটিচিৰ পৰিষদ আপোনাৰ নেতৃত্বত আছিল, আপুনি মুখ্য কাৰ্যবাহী আছিল। আপোনাৰ 10জনকৈ বিধায়ক অসম চৰকাৰৰ দিছপুৰৰ বিধানসভাত তেওঁ বহে। আপোনাৰ এজন সাংসদ বাগা সাংসদ মানে বিশ্বজিৎ দৈমাৰী দিল্লী ৰাজ্যসভাৰ সাংসদ। এই 10জন বিধায়ক 3জন মন্ত্ৰী ৰিহন দৈমাৰী প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্ম হাগ্ৰামা মহিলাৰী বিশ্বজিৎ দৈমাৰী কোনো এজন মন্ত্ৰী কোনো এজন সাংসদ কোনো এজন বিধায়কে আজিৰ তাৰিখলৈকে কিয় চৰকাৰৰ ওচৰত
সংবাদ মাধ্যমৰ জৰিয়তে যি হলেও হোক কেতিয়াও শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিচাৰ লাগে বুলি আপোনালোকে কিয় এবাৰ কথা উত্থাপন নকৰিলে? আপোনালোকৰ চৰকাৰৰ দিনত শহীদ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হৈছে। এজিপি বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰৰ আৰক্ষী বিভাগ যাৰ আণ্ডাৰত আছে সেই চৰকাৰৰ দিনত শহীদ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হৈছে। আপুনিয়ে কৈছিল যে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি শহীদ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হৈছে। আপুনি মনত পেলাওক, আপুনি কোকৰাঝাৰৰ চালাকাটিত শহীদ লাফিকুল ইছলাম আহমেদৰ মৃতদেহৰ সন্মুখত এষাৰ কথা কৈছিল। আজি ৩টা বছৰ পাৰ হোৱাৰ পিছত আচলতে সেই ৰাজনীতি কোনে কৰিছিল? আমি আপোনাক প্ৰশ্ন কৰিছো, আমি প্ৰশ্ন উত্থাপন কৰিছো বিপিএফ দলৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ ওচৰত যে আচলতে কোনে ৰাজনীতি কৰিছিল এই কথা আপোনালোকে স্পষ্ট কৰক। কিহৰ ভিত্তিত আপুনি হাকামা মহিলা কৰি আপুনি কৈছিল যে লাফিকুল ইছলাম আহমেদক ৰাজনীতি কৰি হত্যা কৰা হৈছে? এই প্ৰশ্নৰ উত্তৰ আজি বিজেপি অঞ্চলৰ সংখ্যালঘু ৰাইজে বিচাৰিছে। এই প্ৰশ্নৰ উত্তৰ আজি আমি এবিএমচি বিচাৰিছো। এই প্ৰশ্নৰ উত্তৰ আজি আমি বিদেশী অঞ্চলৰ শোষিত নিষ্পেষিত অত্যাচাৰিত আমি আটাই বিচাৰিছো। অসমৰ সচেতন জনসাধাৰণে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে। বিভিন্ন সময়ত আমি এটা কথা দেখি আহিছো যে শহীদ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালক দুটাকৈ চাকৰি দিয়া হোৱাৰ বহুত ক্ষেত্ৰত আমি কিছুমান কথা উত্থাপন হোৱা দেখা পাইছো। অসমৰ বিভিন্নজন বিধায়ক বিজেপি দলৰ বিভিন্ন বিধায়কে প্ৰশ্ন উত্থাপন কৰে যে লাফিকুল ইছলাম আহমেদৰ পৰিয়ালক দুটাকৈ চাকৰি দিয়া হৈছে। কিন্তু আজি এবিএমচিৰ সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, শহীদ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালক যি দুটা চাকৰি প্ৰদান কৰা হৈছিল সেই চাকৰি দুটা সম্পূৰ্ণভাৱে অস্থায়ী ঠিকা ভিত্তিক চাকৰি আছিল আৰু সেই চাকৰি দুটা দিয়াৰ কিছুদিন পিছতে সেই পৰিয়ালটো সেই চাকৰিখিনি ত্যাগ কৰিছিল। শহীদ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালৰ লগত কোনো চৰকাৰী চাকৰি বৰ্তমান নাই। মাত্ৰ ৭ লাখ টকাৰ যি ক্ষতিপূৰণ দিয়া হৈছিল এই ক্ষতিপূৰণখিনিৰ বাহিৰে শহীদ লাফিকুল ইছলাম আহমেদে এতিয়ালৈকে একো নাপালে। আজি আমি সেই ৭ লাখ টকাৰ চাকৰিৰ কাৰণে আন্দোলন কৰা নাছিলো, আমি আন্দোলন কৰিছিলো শহীদ লাফিকুল ইছলাম আহমেদৰ দৰে এজন বলিষ্ঠ কণ্ঠৰ গৰাকী যাৰ নেতৃত্বত বিটিচি অঞ্চলৰ শোষিত নিষ্পেষিতসকলে কিছু অধিকাৰ বিচাৰি যোৱাৰ সপোন দেখিছিল। সেইজন ব্যক্তিক কোকৰাঝাৰৰ ৰাজপথত ৩ নম্বৰত গুলীয়াই হত্যা কৰা হৈছিল। কিয় হত্যাকাৰীক লাগে আমাক? সেই দাবীত আমি আন্দোলন কৰিছিলো, কিন্তু এতিয়ালৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহল। মাজতে আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিলো যে শহীদ লাফিকুল ইছলাম আহমেদক হত্যা কৰাৰ লগত লোহিত মুছাহাৰী আৰু এজন ব্যক্তিৰ নাম সাঙুৰ হৈ পৰিছিল আৰু সেই ব্যক্তিসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ কাৰণেও আবেদন কৰিছিল। অসম আৰক্ষী, কেন্দ্ৰীয় গৃহ বিভাগ, ৰাজ্য চৰকাৰৰ গৃহ বিভাগ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰে প্ৰশ্ন কৰিছো, শহীদ লাফিকুল ইছলাম আহমেদৰ দৰে এটা হত্যাকাণ্ডৰ লগত জড়িত এজন ব্যক্তিয়ে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি, চিবিআই গ্ৰেপ্তাৰ কৰিব বুলি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ কাৰণে আবেদন কৰিছে, তেন্তে চিবিআই কি কৰি আছে? কিয় লোহিত মুছাহাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমি মাজতে সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছিলো যে যি আগ্নেয়াস্ত্ৰৰে গুলীয়াই শহীদ লাফিকুল ইছলাম আহমেদক হত্যা কৰা হৈছিল সেই আগ্নেয়াস্ত্ৰ পৰ্যন্ত উদ্ধাৰ হৈছিল। আমি মাজতে দেখিবলৈ পাইছিলো সেই সময়ৰ এছপি ৰাজেন সিং, কোকৰাঝাৰৰ তদানীন্তন এছপি ৰাজেন সিঙৰ নামটো পোনপটীয়াভাৱে এই হত্যাকাণ্ডৰ লগত সাঙুৰ হৈ পৰিছিল। অসমৰ বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি পৰিৱেশন হৈছিল যে কোকৰাঝাৰৰ এছপিৰো সেই হত্যাকাণ্ডৰ লগত পৰোক্ষভাৱে এটা সম্পৰ্ক স্থাপন হৈছিল। আমি দাবী উত্থাপন কৰিছিলো যে ৰাজেন সিং ডাঙৰীয়াক এই ঘটনাৰ তদন্তৰ আওতাত আনিব লাগে। তেওঁ তদন্তৰ আওতাত অনা হল নে নহল? এই ৰাজেন সিং ডাঙৰীয়াই কৈছিল যে চিচিটিভি ফুটেজত গোটেইখিনি কথা পোৱা গৈছে। সেই সময়ত তদানীন্তন ডিজিপি মুকেশ চাহাই ডাঙৰীয়াই কৈছিল যে চিচিটিভি ফুটেজ পোৱা গৈছে। কলকাতাৰ পৰা স্কেচ আৰ্টিষ্ট অনা হল হত্যাকাৰীৰ চিনাক্ত কৰাৰ কাৰণে। বিভিন্ন ধৰণৰ তদন্ত কৰা হল, বিভিন্ন কথা পোহৰলৈ আহিল। তেনেহলে আমি কি বুজিম এতিয়া? আমি কি ভাবিম? আজি ৰাজেন সিঙক তদন্তৰ আওতালৈ কিয় অনা নহল? এই কথাবিলাক আচলতে কি হল? আচলতে আমি ভাবিবলৈ বাধ্য হৈছো। আমি বাৰম্বাৰ প্ৰশ্ন কৰি আহিছো যে শহীদ লাফিকুল ইছলাম আহমেদক চৰকাৰৰ এটা শক্তিশালী চক্ৰই ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত বিজেপি অঞ্চলৰ সংখ্যালঘু জনতাৰ অধিকাৰ সংগ্ৰামখন ধ্বংস কৰি দিয়াৰ স্বাৰ্থত, অবৰো জনসাধাৰণৰ সংগ্ৰামখন ধ্বংস কৰি দিয়াৰ স্বাৰ্থত কোকৰাঝাৰৰ ৰাজপথত গুলীয়াই হত্যা কৰিলে। আৰু এই হত্যাকাণ্ড আজিৰ তাৰিখত চৰকাৰীভাৱে গাপ দিব বিচৰা হৈছিল। যেনেকৈ অনিল মজুমদাৰক গুলীয়াই হত্যা কৰা হৈছিল, যেনেকৈ পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হৈছিল, সেইবিলাক হত্যাকাণ্ডৰ তদন্ত নহল। ঠিক তেনেকৈ কোকৰাঝাৰৰ বুকুত শহীদ লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা হল আৰু এই হত্যাকাণ্ডৰ বিচাৰ কিজানি আমি নাপাম। আজি সেই সময়ত বিভিন্ন নেতা মন্ত্ৰী শোক গৈছিল লাফিকুল ইছলাম আহমেদৰ ঘৰলৈকে। নৱকুমাৰ শৰণীয়া লাফিকুল ইছলাম আহমেদৰ নেতৃত্বত সন্মিলিত জনগোষ্ঠীয় মঞ্চৰ জৰিয়তে তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। 2017 চনৰ 1 আগষ্টত হত্যা কৰা হল শহীদ লাফিকুল ইছলাম আহমেদক। এই 3টা বছৰত তেওঁ মাত্ৰ একবাৰে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ কথাটো লোকসভাত উত্থাপন কৰিলে। আমি প্ৰশ্ন কৰিছো নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আপোনাক
আপুনি যিখিনি কৰিব লাগিছিল শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ কাৰণে সেইখিনি কিয় আপুনি নকৰিলে? আমি প্ৰশ্ন কৰিছো বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপুনিও গৈছিল শহীদ লাফিকুল ইছলাম আহমেদৰ ঘৰলৈকে, গৈ আপুনি তেখেতসকলৰ লগত থাকি চকুলো টুকিছিল, কিন্তু আপোনাৰ মন্ত্ৰী বিধায়ক, আপোনাৰ যিখিনি বিধায়ক আছে বিৰোধী দলত বিধানসভাত বহি আছে, সেইসকলে কিয় গুৱাহাটীৰ লোকসভা, দিছপুৰৰ লোকসভাত একবাৰৰ কাৰণে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক যে গ্ৰেপ্তাৰ কৰিব লাগে এই কথাটো উত্থাপন নকৰিলে? আচলতে কথাটো এনেকুৱা, AUDF হওক, কংগ্ৰেছে হওক, BPF হওক, ACP হওক, BJP হওক, কোনো এটা দলে কিন্তু শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ৰাজনৈতিকভাৱে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিব নকৰিলে। এতিয়া আমি কিছুমান কথা স্পষ্টভাৱে ক'ব বিচাৰিছো। শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত আন্দোলন কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে গৈছো। দিল্লীৰ যন্তৰ মন্তৰত এতিয়ালৈকে দুবাৰকৈ আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। স্বতঃস্ফূৰ্তভাৱে চাৰিওফালে প্ৰতিবাদ হৈছে। আমি আন্দোলন কৰিব গৈছো, আৰক্ষীয়ে বন্দুক বেনেটেৰে আমাৰ ABMC কৰ্মীক প্ৰহাৰ কৰিছে, আমাৰ কৰ্মীক গুলীয়া হৈছে, আমাৰ কৰ্মীক জেললৈ পঠিওৱা হৈছে। বাৰম্বাৰ শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ দাবীত আন্দোলন BDC এলেকাত চলিছে, অসমত চলিছে। আচলতে আমি এই কথা স্পষ্ট এটা কথা যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণভাৱে অনীহা প্ৰকাশ কৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিছো, আজি আপুনি কৈ থাকে, আপোনাৰ বিভিন্ন নেতা মন্ত্ৰীয়ে কৈ থাকে, বিভিন্ন বিধায়কে কৈ থাকে যে আপোনাক সংখ্যালঘু মুছলমানসকলক ভোট নালাগে। আপোনাক আমি প্ৰশ্ন কৰিছো, আপুনি গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী সমান্তৰালভাৱে আপুনি গৃহমন্ত্ৰী, আপোনাক আমি প্ৰশ্ন কৰিছো, শহীদ লাফিকুল ইছলাম আহমেদ একমাত্ৰ ABMCৰ এজন সভাপতি নাছিল, গোটেই অসমৰ সংখ্যালঘু জনসাধাৰণৰ এজন বৰিষ্ঠ নেতা আছিল, এই BTC অঞ্চলৰ অবড়ো জনসাধাৰণৰ এজন বৰিষ্ঠ নেতা আছিল। আপোনাৰ চৰকাৰৰ দিনত কোকৰাঝাৰৰ মাজমজিয়াত ফুলে হত্যা কৰা হ'ল। আজি 3টা বছৰ পিছতো আপুনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি এটা শব্দ উচ্চাৰি আৰম্ভ কৰিলে। আপুনি কি সংখ্যালঘু তেজৰ মূল্য দিব নাজানে নেকি? নে আপুনি ইচ্ছা কৰে নাই যে ধৰ্মীয় সংখ্যালঘুসকলৰ অধিকাৰক লৈ আপুনি 1% আপুনি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই? সংখ্যালঘু তেজৰ মূল্য বিজেপি চৰকাৰে কিয় দিয়া নাই? কিয় শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী, CBI, কেন্দ্ৰীয় গৃহ বিভাগ, ৰাজ্যসভা গৃহ বিভাগে গুৰুত্ব দিয়া নাই? আচলতে সংখ্যালঘুসকলক কি এনেকৈ ৰাজপথত মৰিবলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি এৰি দিছে নেকি? স্পষ্ট কথাবিলাক স্পষ্ট হ'ব লাগে। আমি কিছুদিন আগতে কোকৰাঝাৰৰ সংবাদ মেলত এটা কথা আমি ঘোষণা কৰিছিলো যে 1 আগষ্ট অৰ্থাৎ অহা পৰহি শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ 3টা বছৰ পাৰ কৰিব। এই 3টা বছৰৰ 1 তাৰিখলৈকে আমি চৰম সীমা বান্ধি দিছিলো, আৰু 1 তাৰিখৰ পিছতে 1 তাৰিখৰ দিনাৰে পৰা কিন্তু এইবাৰ আন্দোলন। যেহেতু করোনার পরিবেশ থাকার কারণে আমি ছাত্র সংগঠন দিবস যেটা আমি 1 আগস্ট তারিখে শহীদ লাফিকুল ইসলাম আহমেদ সাহেবর করোনা পালন করে সেই কার্যসূচী আমি বাতিল করেছো, আর বাতিল করে 1 আগস্ট দিনা পবিত্র ঈদুল আজহার দিনা সমগ্র বিজেপি প্রতিবাদ হব। ABMCৰ নেতৃত্বত BTC অঞ্চলৰ প্রত্যেকখন সংখ্যালঘু গাঁৱত, প্রতিটো অঞ্চলত, প্রতিটো আঞ্চলিক কার্যালয়, প্রত্যেকটো শাখা কার্যালয়, প্রত্যেকখন ঈদগাহ, প্রতিটো মসজিদ, প্রতিটো মন্দির, প্রতিটো অঞ্চল, প্রতিটো রাজহুৱা স্থানত ABMCৰ আন্দোলন আৰম্ভ কৰিব 1 আগষ্টৰ পৰা। যিকোনো পৰ্যায়ৰ পৰিৱেশৰ মুখামুখি হোৱাৰ কাৰণে চৰকাৰ প্ৰস্তুত থাকক। লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তেজৰ মূল্য দিব লাগিব, হত্যাকাৰীক গ্ৰেপ্তাৰ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী, এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল যে সম্পূৰ্ণৰূপে অনুভৱ প্ৰকাশ কৰি থাকিলে, সৰ্বানন্দ সোণোৱাল যে সৰ্বকালৰ এজন সংখ্যালঘু বিৰোধী মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি সেই আসনখন যে কলংকিত কৰিলে, এই কথা অসমৰ সংখ্যালঘু জনসাধাৰণে বুজি পাইছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আচলতে আপুনি যেনেকৈ শাসন কৰিছে, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত যি ছ'চিয়েল জাষ্টিছৰ কথা কোৱা হৈছে, সামাজিক ন্যায়, আপুনি কিয় অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰি ৰাখিছে? আমি প্ৰশ্ন উত্থাপন কৰিছো। CBI এবাৰ দুবাৰ তিনিবাৰকৈ আহি কোকৰাঝাৰত কি তদন্ত কৰিলে, সেই তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা কৰাটো আমি বিচাৰিছো। যদি এই তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা নহয়, তেনেহলে আন্দোলনৰ মুখামুখি হ'বলৈ প্ৰস্তুত থাকক। আপোনালোকে বন্দুক, গুলি, লাঠিৰ ভয় দেখুৱাই ABMCৰ এই শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰা যে আন্দোলন স্তব্ধ কৰিব নোৱাৰে, আৰু ইয়াৰ প্ৰমাণ আমি 1 আগষ্টৰ দিনা ৰাতিপুৱাৰ পৰা আপুনি পাবলৈ প্ৰস্তুত থাকক। 1 আগষ্টৰ দিনা সমগ্ৰ বিটিআইত, সমগ্ৰ অসমত আন্দোলন হ'ব। মই আহ্বান জনাম, আজি সংবাদ মাধ্যমৰ জৰিয়তে ABMCৰ মজিয়াৰ পৰা আহ্বান জনাম অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক যে এজন বলিষ্ঠ ছাত্ৰ নেতা, উদীয়মান ছাত্ৰ নেতা, স্থায়ী শান্তিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ভাৱ প্ৰতিষ্ঠা কৰাৰ কাৰণে যে আগবাঢ়ি আহিছিল, সেইজন নেতাক কোকৰাঝাৰত গুলীয়াই হত্যা কৰা হ'ল। সেই হত্যাকাণ্ডৰ ন্যায় 3টা বছৰ পিছতো নাপালে। CBIও সেই তদন্ত প্ৰক্ৰিয়া নামত একো ভাৱনাৰে
পৰিচয় দিলে সেইজনৰ ন্যায় দাবী 1 আগষ্টৰ দিনা সমগ্ৰ অসমৰ প্ৰত্যেকজন সমাজ সচেতন ব্যক্তিয়ে আন্দোলন কৰক। প্ৰত্যেকজন সমাজ সচেতন প্ৰতিটো দল সংগঠনে আন্দোলন কৰক। আমি সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি তথা অসমৰ সৰ্বস্তৰৰ যিখিনি সংগঠনে আমাক শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আন্দোলন, ন্যায় বিচাৰৰ আন্দোলনৰ সময়ত আমাক সহযোগ কৰিছিলে, প্ৰতিটো দল সংগঠনক পুনৰবাৰ ABM মজিয়াবাক ধন্যবাদ জনাই পুনৰ এবাৰ আমাৰ আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি দি 1 আগষ্টৰ দিনা আপোনালোকক প্ৰত্যেকেই সামাজিক মাধ্যমৰ জৰিয়তে হওক বা শাৰীৰিকভাৱে হওক আপোনালোকে আন্দোলন কাৰ্যসূচীত আমাক সহযোগ কৰিবলৈ আমি ABM আহ্বান জনাইছোঁ। বিজেডি অঞ্চলৰ অসমৰ প্ৰত্যেকজন সমাজ সচেতন ব্যক্তিক 1 আগষ্টত যি আন্দোলন কাৰ্যসূচী আমি 3টা বছৰ পাৰ হ'ব সেই কাৰ্যসূচীত আমাক সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া যেহেতু 1 আগষ্টত আন্দোলন হ'ব আৰু তাৰ পিছে পিছে আমাৰ আন্দোলন কাৰ্যসূচী হ'ব অহা 6 আগষ্ট তাৰিখে। অহা 6 আগষ্ট 2020 তাৰিখে BTADৰ 10টা মহকুমাত ABMৰ প্ৰতিখন জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। এই মানৱ শৃংখল কাৰ্যসূচীৰ পিছত সেদিনালৈকে যদি কোনো ধৰণৰ আমি তদন্ত প্ৰক্ৰিয়াৰ কথা গম নাপাওঁ 6 তাৰিখে আমি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিম। সেই কাৰ্যসূচীৰ পিছত আকৌ কাৰ্যসূচী হ'ব। এটা কথা স্পষ্ট, শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আন্দোলন চলিব, অৱধাৰিত আন্দোলন। আৰু এই আন্দোলন স্বতঃস্ফূৰ্ত হ'ব। ABMয়ে সমগ্ৰ BTAD অঞ্চলৰ জনসাধাৰণক সজাগ কৰি ইতিমধ্যে তুলিছে। এইখিনি আছিল আজি আমাৰ মুখ্যতঃ ক'বলগীয়া কথা। এটা কথা স্পষ্ট, শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ যি বিচাৰ প্ৰক্ৰিয়া, যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ৰাজনীতি নকৰে। ইমান দিনে BPF চৰকাৰ, বিজেপি চৰকাৰ অসমত থাকিল, এই চৰকাৰে যি অন্যায় প্ৰকাশ কৰিলে আমি পুনৰবাৰ আহ্বান জনাইছোঁ সংবাদ মেলৰ জৰিয়তে আপোনালোকে শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি এই অসমত সংখ্যালঘু সকলোৱে যে নিজৰ জীৱন সম্পত্তি নিৰাপত্তা ৰক্ষা কৰি জীয়াই থাকিব পাৰে এই আশ্বাস আপোনালোকে আটাইকে প্ৰদান কৰক বুলি আশা ৰাখি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ সংবাদ মেলখনত এতিয়া ইয়াতে আমি সমাপ্ত কৰিছোঁ।